সকলৰ কেনে পৰা খাওঁ নিশ্চয় ভালে মই উন্নত ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ তো সৰ্থেবাৰী পৰা যাইছোঁ মানে আগতে গৈছিলোঁ তো ভালকৈ মই আপোনালোকক ৰিভিউ কৰি ভালকৈ দেখুওৱা নাছিলোঁ ৰাতি গৈছিলোঁ প্ৰথম আৰম্ভণিতে তো আজি দিনত যাম ভালকৈ আপোনালোকক দেখুৱাম তো ভালকৈ চাই দিয়ক লগত মানে আজি আমাৰ টিম মেম্বাৰ কোনো নাযায় মই ফেমিলি মেম্বাৰ লৈ যাম তো ভিডিঅ'টো চাই দিয়ক তই যাবি না বাবু যাবি না তই ক'ত যাবি পূজা চাব যাম আমি না তো গাইজ ই পূজা চাব যা বুলিও কয় ভালকৈ বুজি নাপায় না তো আমি এনেকৈ যাই আছোঁ দিয়ক তো পোনপ্ৰথমতে বুলি আৰম্ভ কৰিছোঁ মানে আমাৰ যাত্ৰাটো তো বুলি আৰম্ভ কৰিছোঁ দিয়ক আৰু আমাৰ বাবু চাওকেই আগে যাই আছে এইটো ভিডিঅ'টো ফিদে তই তো গাইজ সি আগে যাই আছে পাই গ'লোঁ পিলপিলিত এতিয়া বহি যাম শ্ৰাউলি বেলবাৰী পাৰ হৈ আহি বইনাগুচি পালোঁ তো ইয়াৰ পিছতে আমাৰ মঞ্জিল পাই যাম এনেকৈ যাই আছোঁ দিয়ক পিলপিলিত তো গাইজ ফাইনেলি আহি পালোঁ টাউন পূৰা পাঞ্জা পাতি দিছে গাইজ আৰটো বাদ দিয়ক এতিয়া মানে পইচা দি ভিতৰত দিন যাব লাগে গাইজ ইয়াৰ পৰা আমি আৰম্ভ দিছোঁ আহি পালোঁ দিয়ক তো ইয়াৰ পৰাই আমি ভিতৰত যাওঁ এতিয়া ইয়াৰ পৰাই মানে দোকান আৰম্ভ হৈছে গোটেইখিনি তো সম্পূৰ্ণ দেখুৱাম বুলি ভাবিছোঁ তো চাই থাকক ভিডিঅ'টো ভিতৰত আহি পালোঁ ভিতৰৰ পৰিৱেশটো চাওক একবাৰ চাওক গাইছ একবাৰ মানুহ হৈছে গাইছ মানে মাজৰ সময় মানে শেষ হ'ব বেছি দিন নাই আৰু গাইছ 50 আৰু 100 মানে মই এইটো চিলেকশ্যন কৰিছোঁ হাফ পেণ্ট মাত্ৰ 50 টকাত গাইছ বঢ়িয়া কাপোৰটো তাৰে পেলাই চাওক 50 100 এইফালে চাওক 50 100 প্ৰথমতে চিপছ তাৰপিছত লৈছে আইচক্ৰীম চাওক গাইছে সৰু চলিৰ লগত এই জ্বালা গাইছ তো গাইছ ইয়াৰ কাৰণে স্পৰ্টিং মাত্ৰ 50 100 গাইছ ফুটপাথৰ মাল চাই আছে আহুন এয়া চাওক ফুটপাথৰ মাল চাই আছে বুঢ়া আহুন মই এইকাৰণে হালো যাবা একদম টান পাওঁ এৰবান ৰৈছোঁ চাওক হাত ব্যস্ত মই পূৰা এৰবান ৰৈছোঁ হাত এইফালে চাওক চব 100 এইবিলাক হাফ পেণ্ট চব 100 মানে গাইছ মোৰ নহয় মোতকৈ ডাঙৰৰ মানে মোৰ তাত বহুত ডাঙৰ হ'ব এইবিলাক লং পেণ্ট চব 100 স্পৰ্টিং চব 100 আৰু গাইছ এইফালে যোৱাই নাই গাইছ যদি আপোনালোকে অহা নাই এতিয়ালৈকে আহক মানে চব বস্তু বহুত কমত পাই আছে এইবিলাক কিছুমান ঘৰৰ সামগ্ৰী চব 20 টকা এইবিলাক চাওক চাপিছিলোঁ তাৰ কোনো দিন নাহোঁ কাণত ধৰছোঁ কাৰণ আহোঁ বহুত শিক্ষা দিছি এই চলি ল'ব লাগে কিবা ল'ব লাগে এই বাবু খাত পূৰা ব্যস্ত হৈ আছে বাবুই তো গাইছ আলক কোনো দিন নাহোঁ আৰু না কি ক মোক ঘূৰাই দিছে গাইছ তো গাইছ আলুত কিমান ঘূৰিম আৰু অশান্তি লাগছে এইবিলাক হাত চাবা দিছে বাৰু এইবিলাক আৰু এটা টিম মেম্বাৰ আছে তো ইয়াক ফোন মাৰছোঁ সি আহি আছে তো সিয়াৰ লগত পাৰিলে আমি একেলগে ঘূৰিম তো ভিডিঅ'টো চাই থাকক তো গাইছ এয়া ফুলৰ নাৰ্চাৰী মানে বেছি পোৱা নিছে নাৰ্চাৰী নহয় আৰু গাইছ আউনে এৰি থৈ গ'লে আৰু গাইছ মই কি যাইছোঁ আৰু গাইছ সোণা চাবা দিছে এইবাৰ এই চাওক এইবাৰ সোণা আৰু হার লগত নৰা হৈছোঁ গাইছ মানে ইজি হ'ব একদম তো তাত টিম মেম্বাৰ আছে টিম মেম্বাৰটো মাতছোঁ তো মই চিনাকি কৰি দিম প্ৰথমতে তাৰপিছত আমি দুটা একেলগে ঘূৰিম তো গাইছ আৰ লগত মই ঘূৰিব নোৱাৰা হৈছোঁ মাথা টাইম মাৰি পেলাইছোঁ গাইছ বাবুক পূৰা গাড়ী লাগে তো ইয়াক মই লৈ আহিছোঁ পূৰা কান্দি আছে তাত একদম তো গাড়ী লগা হৈছে ভাই আহি যাইছোঁ ইছান মই কান্দি আছোঁ মোক গাড়ী নেদেং কিয় কওঁ তো গাইছ বাবু পূৰা কান্দি আছে ভিতৰ নাজাৰাটোকে চাই লওক এনেকুৱা হাফপেণ্ট একশ নেকি তো মই নালাগে দে চিষ্টাৰ পূৰা আগত দেখি আক্টৰ দৰে যাই আছে মই গাইছ কেমেৰা কৰিব পাহৰিয়ে গৈছিলোঁ তো মানে ইয়াৰ পৰা আকৌ চাওক গাইছ গধূলি হ'ব আৰু আস্তে মোটামুটি 4:30 মান বাজিল গাইছ চাওক মই যে ভিডিঅ' কৰিব লাগে মোৰ মনতে নাই গাইছ মই একদম পাহৰি গৈছিলোঁ তো গধূলি হৈ গ'ল তো অলপৰ কাৰণে মনত পৰিল মালা গালা চাওক কি মজা আৰু গাইছ হোটেল গেলাখানে মাতিছে আহক দাদা বাইদেউ আহক তো গাইছ এইফালে চাওক তো গাইছ আপোনালোকে যদি এতিয়ালৈকে অহা নাই আহক বহুত ধুনীয়াকৈ বজাইছে মানে বহুত ধুনীয়াকৈ হৈছে বস্তুৰ বহুত কম দাম অলপ পইচা লৈ আহক বস্তু বেছিকৈ লৈ যাওক এইফালে চাৰ্কাছ আহিছে এই চাৰ্কাছ এইফালেও চাৰ্কাছ আৰু এইখন এখন সৰু গাড়ী তো গাড়ীখন ভাল না বেয়া কাম নাই গাইছ ষ্টাৰিং গাইছ বহুত আমাক ফুৰিলোঁ তো কিবা বস্তু কিনিলোঁ তো আজি ভিডিঅ'টো মানে যদি নেক্সট ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি নতুন হৈছে ছাবস্ক্ৰাইব কৰিব তো বাই বাই।
গাইজ ঘৰতে আছোঁ দিয়ক